ছোৱালী এজনে মেছেজ কৰিছিলে, মেছেজটো চাই মোৰ হাঁহি উঠিছে। ভাবিলো মেছেজটো তোমালোকক শুনাই দিওঁ, যাতে এনেকুৱা ধৰণৰ ভুলবোৰ তোমালোকেও নকৰা। তাই কৈছিলে তাই ভাল পাই বিয়া হৈছিল, হাজবেণ্ড তাইৰ ডুবাইত থাকে, তাই ঘৰত থাকে। এদিন ফোনত কথা পাতি থাকোতে তাক সুধিলে কথা এটা কওঁ, সিও ক'লে কোৱা। তেতিয়া তাই ক'লে এখন সাগৰত তোমাৰ মা আৰু মই ডুবি আছো, তুমি পাৰত আছা, তুমি কাক বচাবা? তেতিয়া স্বামীজনে ক'লে দুজনকে বচাম। তেতিয়া তাই ক'লে যিকোনো এজনক বচাব পাৰিবা। তেতিয়া স্বামীজনে ক'লে মাক বচাম বুলি। সেই কথাটোক লৈ তাই দুখ কৰি আছে, তাই স্বামীয়ে হেনো তাইক ভাল নাপায়। মই কওঁ শুনা, এনেকুৱা আল্টু ফাল্টু কথা সুধি নিজৰ স্বামীজনৰ মাথাটো গৰম নকৰিবা। কি দৰকাৰ এনেকুৱা ধৰণৰ কথাবোৰ সুধি নিজৰ সংসাৰখন বৰবাদ কৰিবলৈ? এই কথাবোৰ ক'ৰ পৰা আহে মাথাত? এখন সাগৰত তোমাৰ মা আৰু মই ডুবি আছো, তুমি কাক বচাবা? এইটো কিবা কথা হ'লনে? কথা নাথাকিলে ফোনটো কাটি দিবা। এনেকুৱা আল্টু ফাল্টু কথা সুধি নিজৰ সংসাৰখন বৰবাদ নকৰিবা। মোৰ মেছেজৰ ৰিপ্লাই চাই তুমি মানি লৈছা তোমাৰ ভুল হৈছে, কিন্তু তথাপিও মই সকলো ছোৱালীকে ক'ব বিচাৰো ৰিলচ চোৱাটো অলপ কমাই দিয়া। কিছুমান ৰিলচত এনেকুৱা যুক্তি নথকা কথা শুনি নিজৰ সংসাৰখনত নিজে জুই লগাই নিদিবা। মাথাতটো আল্লাই কিবা নহয় কিবা অলপ ভৰাই দিছে, সেইখিনি ব্যৱহাৰ কৰা। মানুহৰ কথাত নিজৰ সংসাৰখনক পৰীক্ষা কৰিব নাযাবা। শেষত এটাই কথা কওঁ, যুক্তি নথকা ৰিল চোৱা বন্ধ কৰা, মানুহৰ কথা শুনা বন্ধ কৰা, তোমাৰ সংসাৰখন ভালে থাকিব। ধন্যবাদ।